এইবিলাক মই একো নাজানো, সঁচাকৈ নাজানো তাত কাৰোবাৰ মাটি আছেনে নাই, কিমান মাটি দিছে। মোৰ কাৰণে কথা হৈছে যে জুবিন ক্ষেত্ৰখন আমি ডাঙৰ কৰিলেই আমাৰ কাম শেষ নহ'ব। আচলতে আমি ডাঙৰ কৰা উচিত জুবিনৰ জীৱনটো উদযাপন কৰাৰ পদ্ধতি। গতিকে ত্যাগ ক্ষেত্ৰখন যেতিয়া এতিয়া লাহে 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 পিকনিক স্থলীলৈ কনভাৰ্ট হৈছে, সেই কথাটো কিন্তু ময়ো বৰ ভাল পোৱা নাই। পিকনিকৰ স্থলী হ'ব নালাগে, এইটো এটা সমাধি, এখন মন্দিৰ বুলি মানুহে গণনা কৰিছে। গতিকে তাত মানুহে কম সংখ্যকেই হওকচোন, জেগাটো কমেই হওক, কোনো কথা নাই। কিন্তু জুবিনে যি ধৰণে বিচাৰিছিলে যে পকী ঘৰ কংক্ৰিটৰ বস্তু তাক নালাগে, সি কৈছিলে প্ৰাকৃতিক সৌন্দৰ্যৰে সজাবি বুলি কৈছিলে। গতিকে তাত গছ গছনি হওকচোন, চৰাই চিৰিকটি থাকক, মানুহখিনি আহক, কম জেগাই হওক, গোটেই দিনটো মানুহে সমাধিস্থলীত নকটায়তো, অলপ সময় আহে, থাকি প্ৰাৰ্থনা কৰে, চাকি এগছি জ্বলাই গুচি যায়। গতিকে তাত আজি লাহে 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 ভিৰ কমিব নহয়। গতিকে সেইটো ইমান ডাঙৰ হৈছে, সেইটো ইম্পৰ্টেণ্ট নহয়, কৈছে কোৱালিটিটো মেইনটেইন হৈছে নাই। আজি তেওঁ চাফাই কৰ্মীসকলে যিটো ধৰণৰ অভিযোগ আনিছে, আপোনালোকে শুনিছেই চাগে, যে তাত মানুহে মমি কৰি থৈ যায়, তাত অমিক কৰি থৈ যায়। মই নাজানো কোনে কৰিছে, এইটো তাতে ৰাজনৈতিক এটা এংগল আছেনে নাই মই নাজানো, আৰু মই জানিবও নিবিচাৰোঁ। মোৰ কথা হৈছে যিয়েই কৰিছে এইটো ভাল লগা কাম কৰা নাই।